বন্ধুসকল আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক আহিছোঁ। বতৰ খুব বেয়া দেখিছে। ৰাতি অলপ বতাহ ধুমুহাও দিলে। আমাৰ ঘৰতে সৰু ফুলনি বাৰী এখন আছে, আপোনালোকক দেখাম কি আছে। চব ফুলৰ নাম নাজানো বাৰু, আপোনালোকে জানিলে কমেণ্টত জনাব। এজোপা গোলাপ হয়, বহুত ধুনীয়া ফুলি আছিলে। কালি বৰষুণ দি কেনে চব ফুলবোৰ বেয়া কৰি দিছে। আপোনালোকে চাই থাকক। ফুলৰ নাম নাজানো বাৰু। এইকেইটা বাগান ভেলিয়া এতিয়া ফুলি আছিলে, বৰষুণত বেয়া হৈ গ'ল, আকৌ ফুলিব। এজোপা গোলাপ চাওক, চাইনিজ গোলাপ। কালাৰটো দেখিছে কিমান ধুনীয়া। এজোপা হৈ গ'ল বাগান ভেলিয়া। এজোপা আইথানৰ পৰা আনিছিলোঁ ডালটো ৰোৱা। এজোপা জবা ফুল। এজোপা হেজেলিয়া বগা হয়, টেনা ফুলা। দুপৰ টেঙাজোপা দেখিছে কেনেকুৱা ফুল হৈ যায়। লোকে নাম জানিলে ক'ব, এজোপা নাম নাজানোৱে মই। এজোপা দেখিছে ন, এজোপা ডায়েবেটিছত কিবা হ'লে দৰৱ লাগে বোলে। সৰু ল'ৰা জ্বৰ চৰ হ'লেও মানুহে নিয়ে। মই ফুল হিচাপে ৰুই থৈছোঁ। এজোপা এজেলিয়া। এনেইতো মাটিত এজেলিয়া নহয়, এই মানে চাইনিজবোৰ। এজোপা মই ৰুইছিলোঁ, ডাঙৰ আছিলে। এতিয়া অলপ ডাল চালবোৰ বেয়া হৈ গ'ল, কিন্তু এবাৰ বৰ ধুনীয়া ফুলিছে। এইটো চিংগুলটোতো ফুলে বাৰু মাটিত, আমাৰ লোকেলটো। এইটো লোকেল নহয়, দেখিছে। এজোপা বগা গোলাপ। মই আৰু এজোপা গোলাপ আপোনালোকক দেখিম, দেখুৱাই আছোঁ চাব দেই। এজোপা ক'লা গোলাপ চাওক, ক'লা মানে ৰেড, পুৰা ডাঠ ৰেডটো হয়, দেখিছে। কলি হৈ থাকিলে ক'লাই লাগে বাৰু। এইটো এটা গোলাপ, কিমান ধুনীয়া। বৰষুণ যেতিয়া অলপ দিয়ে আজি, চব গোলাপ খতম হৈ যায়। গোলাপৰ ডালবোৰ বাবে আৰু এজোপা চাইনিজ গোলাপ আছে, দি দেখাম কালাৰটো। এইটো দেখিছে, এইটো ৰেড আছিলে, এইটো পিংক। এইবোৰ টাপতে হয়, মাটিত নৰুলেও। এন্থেৰিয়াম। এইটো এটা এন্থেৰিয়াম, বেলেগ কালাৰ। এজোপা নাম নাজানো। এইটো বাগান ভেলিয়া। এজোপা এজেলিয়া, এজোপা একেই হয়, কিন্তু এজোপা টাপত আছে। এইটো দেখিছে কালাৰটো কিমান ধুনীয়া। এইটো পিংকতে পৰে, সেইটো ডাৰ্ট, এইটো বেলেগ এটা পিংক। এইটো বাগান ভেলিয়া, বেলেগ এটা কালাৰ। এজোপা এতিয়া নাই, ফুলি আছিলে আগত। এইটো হেচ কি ধুনীয়া। এইটো 3 বছৰ 4 বছৰমান হ'ল। এইটো টাপতে আছে, দেখিছে না, তলত মাটি হৈ শিপা গ'ল। এইটো সেইকাৰণে ইয়াতে থৈছোঁ, নাই গ'লা সেইটো নোৱাৰে। দেখিলে আপোনালোকে নামবিলাক জনাব দেই। এফালেও আছে। এতিয়া আমাৰ দোকান আছে কাৰণে চিমেণ্ট বালি থোৱাৰ কাৰণে ছাইডটো দেখুওৱা নাই। ইয়াত এইখিনি আছিলে, বহুত গছ কাটিলে। এইবোৰ আছিলে,
আমাৰ ওলাই পৰিৱেশটো এইটো বাগান এখন বাসমতি চৰকাৰী বাগান হয় দেখিছে এইবিলাক ব্লগটো সম্পূৰ্ণ বনাব নোৱাৰিলোঁ দোকানলৈ মানুহ আহি চিঞৰি আছে আমাৰ ঘৰত মধুৰি চুৰণি আহিলে দেই এইযোৰ 12মহীয়া মধুৰি হয় লাগি আছে দেখিছ হেৰি ছিঙি ল পাৰিবি যদি সেই শকতকেইটা নহ'লে এনেই বান্দুলিয়ে খাই দিছে এখন আমাৰ দোকান হাৰ্ডৱেৰ আছে এখন দুখন এখন আছে